উত্তৰাখণ্ডৰ চিলকায়াৰা টানেল যেটো নিৰ্মায়মান অৱস্থাত আছিল সেই নিৰ্মায়মান অৱস্থাত থাকোতে তাত আজি কিছুদিন আগতে আপোনালোকে হয়তো নিউজ চেনেলত দেখিছে যে 41 জনকৈ ওয়াৰ্কাৰ্ছ তাত ফচি আছিল আৰু তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰকাৰেৰে সেই আবদ্ধ হৈ থকা ঠাইৰ পৰা উলিয়াই অনা হৈছিল। এই তেওঁলোকক কেনেকুৱাকৈ উলিয়াই অনা হৈছিল বা এই টানেলটো কিয় বনাইছে এই বস্তু জানিবৰ বাবে আমি এই ভিডিঅ'টোৰ জৰিয়তে চিলকায়াৰা টানেল উত্তৰাখণ্ডৰ উত্তৰ কাশী ডিষ্ট্ৰিক্টৰ 4 ধাম প্ৰজেক্টৰ আন্ডাৰত বনাই থকা হৈছিল আৰু এই টানেলৰ দৈৰ্ঘ্য আছিল 4 কিলোমিটাৰ 53 মিটাৰ মানে 4.531 কিলোমিটাৰ আৰু এইটো আছিল বাই ডাইৰেকচনেল টানেল। বাই ডাইৰেকচনেল ইন দা সেন্স মানে যোৱা গাড়ীবিলাক যাই থাকিব অহা আৰু যোৱা দুটা বেলেগ বেলেগ লেন আছিল সেই টানেলটো। এই টানেলটো নেশনেল হাইৱে 134 ৰ ওপৰত মানে ধাৰাসু আৰু যমুনাত্ৰী সেকশন বনাই থকা হৈছিল। এই প্ৰজেক্টটো আৰম্ভ কৰিছিল মোদী চৰকাৰে 2018 চনত মানে 2018 চনত পোনপ্ৰথমবাৰৰ বাবে এই টানেলটো বনাবৰ বাবে এপ্ৰুভেল দিছিলে মোদী গভৰ্ণমেণ্টৰ কেবিনেটে আৰু এই গোটেই টানেলটো বনাবৰ বাবে টোটেল কষ্ট 853 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল মানে গোটেই কমপ্লিট কৰা খৰচটো। এই প্ৰজেক্টটো কোভিডৰ পিছত অৰ্থাৎ 2021 চনৰ পৰা নিৰ্মাণ কৰাটো আৰম্ভ কৰিছিলে আৰু এই প্ৰজেক্টটো বনাই আছিল নেশনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰ্পোৰেচন লিমিটেড নামৰ এটা গভৰ্ণমেণ্টৰ কোম্পানীয়ে। আৰু এই টানেলটো কিয় বনাব লাগে? এই টানেলটো বনোৱাৰ মুখ্য উদ্দেশ্য আছিল যাতে যিকোনো বতৰত বৰষুণ দিয়ক বা ৰ'দ দিয়ক বা যিকোনো বতৰত যমুনাত্ৰীলৈ যিসকল শ্ৰদ্ধালুৱে তাক দৰ্শন কৰিবৰ কাৰণে যায় তেওঁলোকে যাতে কোনো বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া নহয়। কাৰণ উত্তৰাখণ্ডত বহুত বেছি লেণ্ডশ্লাইড হয় আৰু যাৰ বাবে তাত শ্ৰদ্ধালুসকলে মানে তাত কেদাৰনাথে হওক আপোনালোকে কেদাৰনাথৰ কথা জানিব কেদাৰনাথতো বহুতবাৰ মানে শ্ৰদ্ধালুসকলে যায় কিন্তু বেয়া বতৰৰ কাৰণে তালৈকে যাব নোৱাৰে। ঠিক তেনেকুৱাকৈ ইয়াত যাতে কোনো বাধা বিঘিনি নহয় যমুনাত্ৰীলৈ যাবলগীয়া শ্ৰদ্ধালুসকলৰ যাতে তেওঁলোকৰ এই যাত্ৰাটো মসৃণ হয় সেইটো কাৰণে এই টানেলটো বনোৱাটো ষ্টাৰ্ট কৰিছিল। 2023 চনত মানে জাষ্ট যোৱা নৱেম্বৰ মাহলৈকে এই টানেলটো প্ৰায় 2.15 কিলোমিটাৰ নিৰ্মাণ কাম মানে খতমে হৈছিল নৱেম্বৰলৈকে 2023 চনৰ 12 তাৰিখলৈকে মানে দিৱালীৰ দিনালৈকে সৰ্বমুঠ দৈৰ্ঘ্য আছিলে 4.53 কিলোমিটাৰ কিন্তু তাৰে 2.15 কিলোমিটাৰ 12 নৱেম্বৰলৈকে কমপ্লিট হৈ গৈছিল। কিন্তু তাৰ পিছত কি হ'ল 12 তাৰিখৰ দিনা 41 জন ওয়াৰ্কাৰ্ছে এই টানেলৰ কাম কৰি থাকোতে তাত মানে লেণ্ডশ্লাইড হৈ কিনে শিল আৰু মাটি ওপৰৰ পৰা ধৰি আহে যাৰ ফলত তেওঁলোক আবদ্ধ হৈ যায় আৰু তাৰ পৰা মানে এই কনষ্ট্ৰাকশ্যনৰ কাম ষ্টপ হৈ যায়। উক্ত দিনা মানে 12 নৱেম্বৰ তাৰিখে যিদিনা দিৱালী আছিল সেইদিনাখনে ওয়াৰ্কাৰ্ছসকলে কোনদিনা নিচিনাকৈ তাত মানে কাম কৰিবৰ কাৰণে ওলাই গৈছিল আৰু তেওঁলোকৰ বেচিকেলি কাম আছিল ৰেড হোল মাইনিং মানে টানেলবিলাক কেনেকুৱাকৈ বনাই ধৰক পাহাৰবিলাকত সৰু সৰু ফুটা কৰি তাত ডাইনামাইট লগাই দিয়ে আৰু তাৰপিছত সেইটো ব্লাষ্ট কৰি কিনে সেইটো ফুটা কৰে আৰু তেওঁলোকৰ কামেই আছিল তেনেকুৱা সৰু সৰু ফুটা কৰি কিনে তাত থ্ৰুৰে টানেল বনোৱা বা তাৰ থ্ৰুৰে ড্ৰিলিং কৰা। সেইদিনা কি হ'ল তেওঁলোকে তেনেকুৱাকৈ এই সুৰংগ বনাই থাকোঁতে এটা ডাঙৰ শিলৰ টুকুৰা ওপৰৰ পৰা ধৰি আহে যাৰ ফলত কি হয় টোটেল 60 মিটাৰ দৈৰ্ঘ্য পুৰা ফেলি গ'ল। 60 মিটাৰ দৈৰ্ঘ্য ওপৰৰ পৰা শিল বালি কৰি কিনে পুৰা বন্ধ হৈ গৈছে মাজতে তেওঁলোকে এইটো চাইড থাকি গ'ল আৰু এইটো চাইড পুৰা বন্ধ হৈ গ'ল যাৰ ফলত কাম কৰি থকা 41 জন কৰ্মী তাতে মানে আবদ্ধ হৈ গ'ল শ্ৰমিক। যেতিয়া এই দুৰ্ঘটনাটো হয় তেতিয়া পাইপৰ মানে টানেলটোৰ বাহিৰত থকা মানুহখিনিয়ে ভাবিলে যে গোটেই টানেলটোৱে কিজানি ধ্বংস হৈ গ'ল আৰু গোটেই মানুহখিনি কিজানি মৰি গ'ল। তেওঁলোকে বাহিৰৰ পৰা তেনেকুৱাকে মানে যিটো শব্দ ওলাইছিল সেই শব্দৰ পৰা তেওঁলোকে এইটো মানে ভাবিছিলে যে গোটেই টানেলটোৱে কিজানি খহি গ'ল আৰু তাত থকা ওয়াৰ্কাৰ্ছখিনি মৰিল। তাৰ পিছতে কি হ'ল একেবাৰে হোৱা দিব লাগি গ'ল মানে সেইখিনি ঠাইতে তেওঁলোকৰ যিখিনি মানে শ্ৰমিক আছিল সেই শ্ৰমিকসকলৰ পৰিয়ালসকলে আহি কিনে তাত মানে পুৰা হোৱা দিব লগালে আৰু কৰ্মী যিখিনি মানুহ আছিল অফিচিয়েল মানুহ আছিল কোম্পানীৰ কাম কৰি থকা তেওঁলোকেও মানে প্ৰশাসনক জনালে যে এনেকুৱা এনেকুৱা দুৰ্ঘটনা হৈছে আৰু তাৰ পিছতে মিডিয়াটো পুৰা আহি গ'ল যে এনেকুৱাকে 41 জন শ্ৰমিক টানেলৰ ভিতৰত ফচি গ'ল বা মৰি গ'ল কি হ'ল তেওঁলোকৰ কথা গম নাপায় কিন্তু এটা ব্লাষ্ট হোৱাটো শব্দ শুনিছে আৰু পুৰা ধৰি গৈছে আৰু লগে লগে পুৰা 41 জন শ্ৰমিকৰ পৰিয়ালে কন্দা কটা আৰম্ভ কৰি দিলে আৰু সকলোৱে নিউজ চেনেলত মানে বাইট আপোনালোকে নিজেও দেখিছে কিজানি পুৰা নিউজ চেনেলত বাইট দিব ধৰিলে যে এনেকুৱা হৈছে চৰকাৰে আনিব লাগে জলদি তেওঁলোকক মানে চাব লাগে কেনেকুৱাকে আছে নাই। তাৰ পিছতে উত্তৰাখণ্ডৰ গভৰ্ণমেণ্ট আৰু NDRF সক্ৰিয় হৈ গ'ল
ৰেস্কিউ অভিযান চলাবৰ কাৰণে তেওঁলোকে সক্ৰিয় হৈ গ'ল। তাৰ পিছত এই ড্ৰিলিং কৰিবৰ কাৰণে যিখিনি মানে শিল বালি ওপৰৰ পৰা পৰি গৈছিল সেইখিনি মানে ড্ৰিল কৰি কিনে গুচাবৰ কাৰণে মেচিন অনোৱা হ'ল। কিন্তু এই ড্ৰিলিং মেচিন যেতিয়া চলোৱা আৰম্ভ কৰিলে, ড্ৰিলিং মেচিন চলাই থকা মানুহখিনিয়ে গম পালে যে 60 মিটাৰলৈকে যিটো প্ৰেছাৰ মানে পাই আছিলে ড্ৰিলিং পাইপে, 60 মিটাৰৰ পিছত সেই প্ৰেছাৰটো নোহোৱা হৈ গ'ল। তাৰপিছত মানে তেওঁলোকে নিৰ্ধাৰণ কৰিলে যে সম্ভৱতঃ মাত্ৰ 60 মিটাৰত সেই কিজানি ওপৰৰ পৰা সেই আপোনাৰ শিল বালি এইসব পৰিছে, তাৰ পিছৰখিনি কিজানি ভঙা নাই। কাৰণ যিডাল পাইপ আছিল ড্ৰিলিং কৰা, সেই পাইপডালে তাৰপিছত মানে প্ৰেছাৰ নহয়, 60 মিটাৰলৈকে যিটো প্ৰেছাৰ আছিল তাৰপিছত মানে সেই প্ৰেছাৰটো নাইকিয়া হৈ গ'ল। আৰু এই বস্তুটো তাৰ পৰা মানে প্ৰমাণ হ'ল যে গোটেই টানেলটো ভাঙি যোৱা নাই। আৰু মানুহখিনিৰ মাজতো মানে এটা আশা আহিল যে ৱৰ্কাৰ্ছখিনি যিখিনিয়ে কাম আবদ্ধ হৈ আছে সেইখিনি বোধ হয় মানে তেওঁলোক জীৱিত হৈ আছে। তাৰে কেইজন জীৱিত হৈছে, কিমানজন মৰিছে সেইটো বেলেগ কথা, কিন্তু তেওঁলোকে এটা কথা থিৰাং কৰিলে যে গোটেইখিনি ৱৰ্কাৰ্ছ কিজানি মৰা নাই। সেই বস্তুটো থিৰাং কৰিবৰ বাবে পিছদিনাখনে কি কৰিলে, সেই ড্ৰিলিং মেচিনটোৰ জৰিয়তে এডাল 6 ইঞ্চিৰ পাইপ ড্ৰিল কৰা ষ্টাৰ্ট কৰি দিলে। মানে যিখিনি মানে শিল বালি মানে আবদ্ধ হৈ আছিল, যিখিনি থলি পৰিছিল তাক ড্ৰিলিং কৰা আৰম্ভ কৰি দিলে। 6 ইঞ্চিৰ পাইপ এডাল ভৰাই দিলে। পাইপডালেৰে ফ্ৰেছ অক্সিজেন মানে এই যিখিনি শ্ৰমিক তাত আবদ্ধ হৈছিল সেইখিনি পোৱাৰ লগে লগে সেই পাইপডালেৰে তেওঁলোকে মাত লগালে যে আমি গোটেইখিনি ইয়াতে জীৱিত আছো বুলি। তাৰপিছতে টানেলটোৰ বাহিৰত থকা যিমানখিনি ৰেস্কিউ টিম আছিল বা যিমানখিনি মানুহে সকলোৱে গম পালে যে টানেলটোত কাম কৰি থকা বা আবদ্ধ হৈ থকা শ্ৰমিকখিনি জীৱিত আছে। তো সকলোৰে মুখত মানে হাঁহি বিৰঙিল। যিয়ে নহওক তেওঁলোকে মৰা বুলি ভাবিছিলে, কিন্তু যেতিয়া পাইপডাল ভৰাই দিয়া হ'ল অক্সিজেনৰ পাইপডাল, তাত তেওঁলোকে মাত লগাই ক'লে যে আমি গোটেইকেইজনে ইয়াতে মানে জীৱিত আছো। তাৰপিছত ভালকৈ চাবৰ বাবে কি কৰিলে ৰেস্কিউ টিমে, তেওঁলোকক চাবৰ কাৰণে এটা এণ্ডস্কপি কেমেৰা সেই পাইপডালেৰে ভৰাই দিলে। আৰু তাৰপিছত ফাৰ্ষ্ট ভিজুৱেলটো দেখিবলৈ পোৱা গ'ল ৱৰ্কাৰ্ছখিনি, যিটো আপোনালোকে কিজানি বোধ হয় নিউজতো দেখা পাইছে। তাৰে নেক্সট দিনাখনে আৰু এডাল পাইপ ড্ৰিলিং কৰি কিনে তেওঁলোকৰ বাবে মানে খাদ্য, মেডিচিন, পানী এইসব মানে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হয়। কিন্তু এই ড্ৰিলিংখিনি কৰি থাকোঁতে ভয় এটা আছিল ড্ৰিলিং বা ৰেস্কিউ কৰি থকা টিমটোৰ কাৰণে। কাৰণ বেছি যদি ড্ৰিলিং কৰি থকা যায় কি হ'ব পাৰে, ওপৰৰ পৰা আৰু শিল বা বালি মাটি এইসব মানে খহি আহিব পাৰে। তাৰপিছত 14 তাৰিখে ৰেস্কিউ অপাৰেশ্যন কৰি থকা টিম কেইটাই ভাবিলে যে আমি এডাল 250 ফুটৰ পাইপ ড্ৰিলিং কৰাৰ কথা ভাবিলে। কাৰণ তেওঁলোকে ভাবিলে যে ডাইৰেক্ট এই শিল বালিৰ যিটো দম আছে সেই দমটো মানে গুচাই অনাটো অসম্ভৱ হ'ব। তাতকে 250 ফুটৰ এডাল পাইপ ভিতৰলৈ যদি সোমাই দিয়া হয়, সেই পাইপডালেৰে কিবাকৈ মানে ৱৰ্কাৰ্ছখিনিক ৰেস্কিউ কৰি আনিব পৰা যাব। পিছদিনা যেতিয়াই এই পাইপডাল ড্ৰিলিং কৰা ষ্টাৰ্ট কৰি দিলে আৰু যিটো হৈ আছিল সেইটোৱে হ'ল। লগে লগে কি হ'ল, ড্ৰিলিং কৰি থকাৰ সময়তে প্ৰায় 1 মিটাৰ নে 2 মিটাৰ যোৱাৰ পিছতে মানে এটা ডাঙৰ শব্দ হ'ল। মানে ওপৰৰ পৰা আকৌ লেণ্ডশ্লাইড হ'ব, ওপৰৰ পৰা আকৌ শিল বালি মাটি চব ধৰি আহিল। তাৰপিছত কি কৰিলে, ড্ৰিলিং কৰি থকাটো ষ্টপ কৰি দিলে। কাৰণ ভাবিলে যে যদি আৰু ড্ৰিলিং কৰি থকা যায় ওপৰৰ পৰা আৰু শিল বালি ধৰি যাব, হয়তো গোটেই টানেলটোৱে মানে বৰবাদ হৈ যাব বা গোটেই টানেলটোৱে ভাঙি যাব। যিকেইজন ৱৰ্কাৰ্ছ আবদ্ধ হৈ আছে তেওঁলোকৰ জীৱনৰ কাৰণে এইটো এটা মানে বহুত ডাঙৰ ৰিস্ক হৈ যাব। যিমানে দেৰি হৈ আহি আছিলে ৰেস্কিউ অপাৰেশ্যনটো, সিমানে এই শ্ৰমিকখিনিৰ ঘৰৰ ফেমিলিয়ে মানে কান্দা কটা বা হাল্লা কৰাটো ষ্টাৰ্ট কৰি দিলে। সকলোৰে এটা তেনেকুৱা আছিল যে দিনলৈকে 5-6 দিনলৈকে এতিয়ালৈকে তেওঁলোক আছে, কিন্তু এতিয়া যদি কিবা কাৰণত মৃত্যু হৈ যায় তেতিয়া মানে এটা বেয়া মেছেজো যাব। এটা মানে এটা বেলেগ টাইপৰ মানে এটা মহল এটা ক্ৰিয়েট হৈ গৈছিল। আৰু পুৰা অল অভাৰ ইণ্ডিয়াত গোটেই নিউজ চেনেলত সেইকেইদিন অলমষ্ট লাইভে চলাইছিল। তো 15 আৰু 16 তাৰিখে কি ভাবিলে, এই যিখিনি দম আছিল সেইটোৰ মাজেৰে ড্ৰিলিং কৰাটো অসম্ভৱ হ'ব পাৰে। ৰেস্কিউ টিমে ভাবিলে 15-16 তাৰিখে যে এটা নতুন ঠাইৰে ড্ৰিলিং কৰাৰ কথা প্লেনিং কৰিলে। এই অপাৰেশ্যনটোত এটা ডাঙৰ ড্ৰিলিং মেচিনৰ আৱশ্যকীয় হৈ গ'ল। আৰু এই মেচিন যিটো ড্ৰিলিং কৰিবৰ কাৰণে আনিলে এইটো ইমানেই ডাঙৰ আছিলে যে তাক পাৰ্ট কৰি কিনে এৰোপ্লেনেৰে আনিব লগা হৈছিল। আৰু তাক এছেম্বল কৰি কিনে আকৌ ড্ৰিলিং ষ্টাৰ্ট কৰিছিল। আৰু যেতিয়া এই মেচিনটোৰ জৰিয়তে ড্ৰিলিং কৰা পুনৰ ষ্টাৰ্ট কৰি দিলে, আকৌ অকণমান ড্ৰিলিং কৰাৰ পিছত আকৌ সেইটোৱে হৈ গ'ল, ওপৰৰ পৰা আকৌ শিল বালি আকৌ ধৰি আহিল, যাৰ ফলত আকৌ এই ৰেস্কিউ অপাৰেশ্যনটো ষ্টপ কৰি দিয়া হৈ গ'ল। ইপিনে বাহিৰত যিখিনি ফেমিলি মেম্বাৰ আছিল শ্ৰমিকখিনি, তেওঁলোকে মানে পুৰা লাগি চাই আছিল যে কেতিয়া তেওঁলোক ওলাব।
যদিও তেওঁলোকক খানা পানী মেডিচিন এইসব দি থকা হৈছিল কিন্তু মেইন যিটো মটিভ আছিল তেওঁলোকক তাৰ পৰা উলিয়াই অনাটো সেই পৰ্যন্ত মানে এইটো অসম্ভৱ হৈছিল সলিউশ্যনটো অহা নাছিলে যে কেনেকৈ ড্ৰিল কৰি এই 60 মিটাৰ কেনেকৈ ড্ৰিলিং কৰিব এই বস্তুটো এতিয়াও মানে আনসাকসেসফুল হৈছে দুদিন তিনিদিন ষ্টপ কৰি দিয়াৰ পিছত 22 তাৰিখে আকৌ ড্ৰিলিং আৰম্ভ কৰি দিলে আৰু এইবাৰ 44 মিটাৰ ড্ৰিলিং কৰাৰ পিছত যেটো মেচিনেৰে এই ড্ৰিলিং কৰি থকা হৈছিল সেই ড্ৰিলিংটো কাম কৰা বন্ধ কৰি দিলে পিছত এন্ডোস্কোপিৰে গম পোৱা গ'ল টানেল বনাওঁতে যেটো ৰড ইউজ কৰা হৈছিল সেই ৰডখিনি তলত পৰিছিল যাৰ ফলত এই ৰডত মানে এই যেটো ড্ৰিলিং মেচিন তাত ফুচি গৈছিল আৰু একেবাৰে মেচিনটো ভাঙিয়ে গৈছিল কিন্তু আপোনালোকে হয়তো এইটো ভিজুৱেলতো দেখিছে তাৰ পিছত আকৌ ষ্টপ কৰি দিয়া হ'ল এইবাৰ কি ভাবিলে ভাৰত চৰকাৰ আৰু উত্তৰাখণ্ড চৰকাৰৰ সবে মিলি কিনে ভাবিলে যে এইয়া এনেকৈ ৰখি থাকিলে মানে বহুত ৰিস্ক হৈ যাব তো গতিকে ইণ্টাৰনেশ্যনেল লেভেলত যাৰ মানে এই ড্ৰিলিং কৰাৰ মানে এক্সপিৰিয়েঞ্চ আছে তাক মাতি অনা হ'ল তাৰপিছত 28 তাৰিখে ইণ্টাৰনেশ্যনেল ড্ৰিলিং এক্সপাৰ্ট আৰ্নল্ড ডিক্স নামৰ ব্যক্তিজনৰ টিমটোক মানে মাতি আনিলে চৰকাৰে এই ৰেস্কিউ অপাৰেশ্যনত সহায় কৰিব তাৰপিছত তেওঁলোকে কি কৰিলে এই নতুন পদ্ধতিৰে ড্ৰিলিং কৰা আৰম্ভ কৰিলে ড্ৰিলিংটো মানে মেইন প্লেনিংটো সেইটোৱে আছিল যে যিডাল 250 ফুট দৈৰ্ঘ্যৰ মানে পাইপ আছিল সেই পাইপডালে ভৰাই দিয়া যাব সেই টানেলটোৰ ভিতৰেদি শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই আনে ঠিক তেনেকুৱাকৈ 44 মিটাৰলৈ কিন্তু ড্ৰিলিং কৰা হৈ গৈছিল বাকি যিখিনি আছিল সেইখিনি কৰিবৰ কাৰণে তেওঁলোকে ষ্টাৰ্ট কৰি দিলে আৰ্নল্ড ডিক্সৰ মানে টিম আছিল যিটো ইণ্টাৰনেশ্যনেল টিম আছিল তেওঁলোকে বাকিখিনি ড্ৰিলিং কৰাটো ষ্টাৰ্ট কৰি দিলে আৰু ফাইনেলি 29 নৱেম্বৰ তাৰিখে 17 দিন পিছত এই যিখিনি আবদ্ধ হৈছিল শ্ৰমিকখিনিয়ে এটা ড্ৰিলিঙৰ শব্দ শুনা পালে যে কিবা তেওঁলোকৰ ফালে আহি আছে নতুন ড্ৰিলিং আৰু দেখোতে দেখোতে তেওঁলোকে দেখাই পালে যে ডাঙৰ পাইপ এডাল তেওঁলোকৰ পিনে সোমাই আহিছে আৰু সেই পাইপডালেৰে এজন এজনকৈ তাৰপিছত শ্ৰমিকক উলিয়াই অনা হ'ল আৰু এই 41 জন শ্ৰমিকক এই ৰেস্কিউ অপাৰেশ্যনটোৰ জৰিয়তে বচাই অনা হ'ল আৰু এই যিটো তেওঁলোক ওলাই অহাৰ যিটো মুহূৰ্ত আছিল সেই মুহূৰ্ত একেবাৰে চাবলগীয়া মুহূৰ্ত আছিল একেবাৰে এটা বেলেগ ধৰণৰ পৰিৱেশ আছিল কাৰণ ইমান দিন 17 দিন আবদ্ধ হৈ থকাৰ পিছত নিজৰ মানুহখিনিক মানে বচাই পালে ফেমিলিয়ে এই গোটেই অপাৰেশ্যনটো মানে চলোৱাৰ সময়ত যেনেকুৱাকৈ ভাৰত চৰকাৰ আৰু উত্তৰাখণ্ড চৰকাৰে মানে কাম কৰিলে সেইটো একেবাৰে শলাগনীয় এই 41 জন শ্ৰমিক ওলাই অহাৰ পিছত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়েও তেওঁলোকক ফোনৰ জৰিয়তে কথা পাতিলে আৰু তেওঁলোকক মানে কৃতজ্ঞতা জ্ঞাপন কৰিলে ইমান মানে প্ৰেছাৰ ইমান ডিপ্ৰেছনৰ মাজতো যে তেওঁলোকে নিজৰ মানে সাহস নেহেৰুৱাকে সেই টানেলটোৰ ভিতৰত আবদ্ধ হৈ থাকিলে ইমান দিনৰ বাবে তেওঁলোকক সেইটো কাৰণে কৃতজ্ঞতা জনালে বোধহয় যোৱা 20 বছৰত এইটো ভাৰতত মানে এটা বহুত ডাঙৰ ৰেস্কিউ অপাৰেশ্যন আছিল যিটো সকলোৱে মানে টিভিত দেখিলে কিন্তু তাৰ মেইন উদ্দেশ্য কি আছিল টানেলটো কিয় বনাইছিল এইটো হয়তো বহুতে গম পোৱা নাছিলে আমি এই ভিডিঅ'টোৰ জৰিয়তে ট্ৰাই কৰিলোঁ মানে অকণমান হ'লেও আপোনালোকক মানে ইয়াৰ ওপৰত জ্ঞানটো দিবৰ বাবে ধন্যবাদ